নিকিতা ফোনটো লৈ আছোন। হেল্ল' কোনে কৈছে? ভাস্কৰ হয়নে? হয় মই ভাস্কৰে কৈছোঁ, কওকচোন। আপুনি যে যোৱাকালি ইণ্টাৰভিউ দিব আহিছিল, আমি আপোনাক চিলেক্ট কৰিছোঁ। কালি ৰাতিপুৱা আপুনি 9 বজাত অফিচ পোৱাকৈ আহিব। হয় ঠিক আছে দিয়ক ছাৰ, থেংক ইউ। হয় ঠিক আছে দিয়ক, মই অহা কাইলৈ যাম। হয় ঠিক আছে বাৰু। হ'ব এতিয়া ৰাখিছোঁ, কালি ৰাতিপুৱা আপুনি 9 বজাত অফিচ পোৱাকৈ আহিব। হয় ঠিক আছে। ঠিক আছে। হয় ছাৰ ঠিক আছে, যাম দিয়ক তেনেহ'লে। কোনে ফোন কৰিছিলে? নিকিতা তোমাৰ বাবে এটা ভাল খবৰ আছে। যোৱাকালি যে মই ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ, তাৰ পৰা মোক ফোন কৰিছে, মোক হেনো চিলেক্ট কৰিছে। অহাকালি ৰাতিপুৱা 9 বজাত মোক মাতিছে। মই জানিছিলোঁ এদিন যে আমাক ভগৱানে চকু মেলি চাব। তুমি ঠিকে কৈছা নিকিতা, যোৱাচোন তুমি মাক ভাল খবৰটো দি আহাগৈ। ঠিক আছে দিয়ক। হেৰি শুনিছে, 9 বাজিল, উঠক, অফিচলৈ নাযায় নেকি? চাৰে 8 বাজিলে, দেৰিয়ে হ'বৰ হ'ল। নিকিতা তুমি মোক সোনকালে কিয় জগাই নিদিলা? হেৰি চাহ লওক। নিকিতা এতিয়া আৰু চাহ খাব সময় নাই, মোৰ দেৰি হৈছে, মই যাওঁ দিয়া। হেৰি বেগটো নিবলৈ পাহৰিলোঁ দেখোন। দিয়া পাহৰিছিলোঁৱে। মা মা ঘড়ীটো লৈ যাওক, পাহৰিছিলে দেখোন। দিয়া। কি ক'বা, লৰালৰিতে পাহৰিছিলোঁৱে আৰু। মা মই যাওঁ দিয়া। বাবা ভালকৈ যাবা দেই। আহিছোঁ দিয়া মা, থাকা দেই। যোৱা। হেৰি আপুনি দেখোন চেনাযোৰ পিন্ধিবলৈ পাহৰিলে। কি যে হৈছে আজি মোৰ। ঠিক আছে মই যাওঁ দিয়া, বাই। বোৱাৰী চাহ হৈছেনে? চাহ একাপ লৈ আহচোন। মা চাহ লওক। বোৱাৰী শুনাচোন, বাবা আহি পালেনে? হয় মা, আহি পাইছে, দেৰিয়ে হ'ল দেখোন আহি পাবলৈ। মই আহিছোঁ ৰ'ব মা। ঠিক আছে ছাৰ, হ'ব দিয়ক। ঠিক আছে। কোনে ফোন কৰিছিলে? নিকিতা, আজি হেনো মোৰ অফিচৰ ছাৰ আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিব। সেয়ে ছাৰে মোক ফোন কৰিছিলে, তাকে মই আহিব ক'লোঁ। তুমি মাক কোৱাগৈচোন আজি যে ছাৰ আমাৰ ঘৰলৈ ভাত খোৱাকৈ আহিব, আৰু ছাৰে মুৰ্গী মাংস খাই বহুত ভাল পায়।
তাকে মই বজাৰৰ পৰা লৈ আহোঁ। পইচাটো মাৰ তাত আছে, তুমি পইচাটো লৈ অঁ আহা। আহিছোঁ ৰ'ব। ভাস্কৰ, ইমান লৰালৰিকে ক'ত যা? প্ৰাঞ্জল, ইমান লৰালৰিকে ক'ত যা ভাই? এই অলপ বজাৰৰ পৰা আহোঁ ৰহ। কোনোবা আহিব নেকি? আজি আমাৰ অফিচৰ ছাৰ আহিব, তাকে বজাৰ অলপ কৰি আহোঁ। আজি পিছে খানা গৰমে? গৰম মানে কিবা আয়োজন কৰিছোঁ বাৰু। বিয়া পাতি মানুহ ঘৰৰ পৰা নলয়ে আহিছা? নহয় ভাই, নতুনকৈ কামত সোমাইছোঁ নে, একেবাৰে কামৰ ভেজাল, ওলাবই টাইম নোপোৱা হৈছে। দে আৰু। দে পিছে তই থাক, মই যাওঁ। যাবি পিছে তই। নিকিতা, নিকিতা, ওলাই আছোঁ, তুমি? অঁ গৈছোঁ ৰ'ব। এয়া লোৱা। ছাৰ আহি পালে? আহক আহক। ছাৰ বহকচোন। আপুনিও বহক, কিয় থিয় হৈ আছে? বহক। ভালে ভালে আহি পালেনে ছাৰ? পালোঁ দিয়া। ছাৰ আপোনাৰ ঘৰৰ ফালে সকলোৰে ভালনে? আছে দিয়া। নিকিতা, ছাৰহঁত আহি পালে। ক'ত আছা তুমি? আহাচোন। ছাৰ, এয়া মোৰ মিছেছ নিকিতা। নমস্কাৰ। ছাৰ, এওঁৱেই মোৰ মা। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, আপোনালোক আহোঁতে ৰাস্তাত অসুবিধা একো হোৱা নাইতো? তুমি যোৱাচোন ছাৰহঁতলৈ পানী লৈ আহা। ছাৰ, আপোনালোকৰ ঘৰৰ ফালে ভালে আছেনে? হয়, ভালেই। আপুনি মোক ছাৰ বুলিব নালাগে, মই আপোনাৰ ল'ৰাৰ বয়সৰে হয়, মোক আপুনি নাম কাৰি মাতিলেই হ'ল। অঁ ঠিক আছে দিয়া তেনেহ'লে। ছাৰ পানী খাওক। বাবা তোমালোক বহা, মই অকণমান ভিতৰৰ পৰা আহোঁ। হয়, ঠিক আছে। হেল্ল', ছাৰ আপোনালোক অলপ বহকচোন, মই আহি আছোঁ। ঠিক আছে, যোৱা। ছাৰ, মালটো মজা। ধৰ ট্ৰাই কৰিব পাৰে আপুনি। থাই। ছাৰ, আপুনি বহকচোন, মই অলপ বাহিৰৰ পৰা আহোঁ। ঠিক আছে, যোৱা। তুমি বহাছো অলপ। তুমি কিন্তু দেখাত বৰ ধুনীয়া দেই। ইছ, তোমাক এটা কথা কওঁ, কি কথা কওকচোন ছাৰ? মই তোমাক এটা অফাৰ দিব পাৰোঁ, যিটো তুমি গ্ৰহণ কৰিলে তোমাৰ অভাৱ অভিযোগ সকলো নাইকিয়া হ'ব। চোৱা নিকিতা, তুমি ইমান ভাবিব নালাগে, এইবোৰ আজিকালি নৰ্মেল কথা। আপুনি কি ক'ব বিচাৰিছে ছাৰ? মানে মই তোমাক কি ক'ব বিচাৰিছোঁ তুমি বুজিছাই চাগে। ইয়াত মোৰ নাম্বাৰটো আছে, তুমি ভাবি চিন্তি কল কৰিবা। কিন্তু ছাৰ, ভাস্কৰে যদি গম পায়? তুমি সেইবিলাক একো টেনশ্যন লৈ ল'ব নালাগে, মই কি হ'ব আছোঁ, লোৱা নাম্বাৰটো। ছাৰ, মোৰ ইম্পৰ্টেণ্ট কল এটা আহিছিল ৰ'ব, সোনকালে তুমি খোৱাৰ ব্যৱস্থা কৰাচোন। ছাৰ, আমি বনাই থকা বিল্ডিংটোৰ কাম বৰ্তমান ঠিকে আছে। হেল্ল', ক।
অঁ হয় নেকি? কিন্তু বাস্তৱ আজিতো মিটিংখন নোহোৱা কথা আছিলে। মই মানে আজি এফালে ফুৰিব আহিছিলোঁ। মই কি এতিয়াই যাব লাগিব নেকি? ঠিক আছে হ'ব দিয়া, মই গৈ আছোঁ। মোৰ মানে আজি এখন মিটিং আছে, মই যাব লাগিব, ইমাৰ্জেঞ্চি। মই পিছত আহিম দিয়া, এতিয়া মই যাওঁ। ছাৰ আপুনি পিছে বেলেগ এদিন আহিব ডিনাৰ কৰাকৈ। ঠিক আছে, মই বেলেগ দিনা আহিম। হয় ঠিক আছে দিয়ক ছাৰ। অঁ ঠিক আছে, মই আহিছোঁ হাঁ। হেল্ল' ছাৰ, মই বহুত ভাবিলোঁ আপুনি যি কৈছে তাকে হ'ব। ভাস্কৰ নথকাৰ সময়ত মই আপোনাক ফোন কৰিম, আপুনি আহিব। ঠিক আছে দিয়া। ঠিক আছে দিয়ক, মই আপোনাক ফোন কৰিম। অ' বোৱাৰী ক'ত আছা? ওলাই আহাচোন। অঁ মা মাতিছিলে? মোৰ এখন গোটৰ মিটিং আছে, বাবা আহিলে তুমি ভাতকেইটা বাঢ়ি দিবা। অঁ ঠিক আছে হ'ব দিয়ক। ঠিক আছে, এতিয়া মই আহোঁ দিয়া। ছাৰ আপুনি ক'ত আছে? ছাৰ শুনকচোন, মা গোটৰ মিটিঙলৈ গৈছে, ঘৰত এতিয়া কোনো নাই, মই অকলে আছোঁ, আপুনি আহক। ঠিক আছে দিয়া, গৈ আছোঁ। সোনকালে আহিব। হয় নেকি? ৰ'বা গৈ আছোঁ। ঠিক আছে, এতিয়া মই যাওঁ, বহুত দেৰি হ'ল। মই আহিছোঁ দিয়া। যোৱা। অ' বোৱাৰী, বোৱাৰী, অ' বোৱাৰী। হয় কওকচোন মা। অ' বোৱাৰী, বাবা আহি পাইছেনে? নাই মা, এতিয়ালৈ আহি পোৱা নাই। অঁ ঠিক আছে দিয়া বোৱাৰী, তেনেহ'লে। অ' ভাইটি, ইমান দিনৰ মূৰত বাহিৰলৈ কি মনত পৰিল? কি?
বোৱাৰী বাথৰুমত পৰিছে। অঁ এতিয়া পিছে তহঁত ক'ত আছা? পিছে বোৱাৰীক ৰিলিজ কোনদিনা দিব ডক্টৰে? কি কেইদিনমান থাকিবলগীয়া বুলি কৈছে? তই টেনশ্যন নল'বি, মই গৈ আছোঁ। দে পিছে মই আজিয়ে যাম। অঁ ঠিক আছে দে, মই আজিয়ে গৈ আছোঁ। হ'ব দে, এতিয়া মই ৰাখিছোঁ। বৰষুণটো এতিয়াহে দিব পালা। বোৱাৰী অ' বোৱাৰী, অঁ মা, কওকচোন মা। মামেৰে বোলে বাথৰুমত পৰিছে, বাবা আহিলে ক'বা, মই তালৈ যাওঁ। মই কেইদিনমান থাকিম, বাবা আহিলে তুমি ক'বা। ঠিক আছে মা। বাবা অফিচৰ পৰা আহিলে তুমি কৈ দিবা। ঠিক আছে মা। অঁ তুমি আহিলা, ৰ'বা মই তোমালৈ ভাত বাঢ়োঁ। নিকিতা শুনাচোন। অঁ কি কোৱাচোন। নিকিতা, এতিয়া আৰু তুমি ভাত বাঢ়িব নালাগে দিয়া। মোৰ মানে আজি বন্ধু এজনৰ বাৰ্থডে, তাকে সি মোক মাতিছিলে, মই তালৈকে যাব লাগিব আৰু দেৰিয়ে হৈছে, মই যাওঁ দিয়া। শুনাচোন, কোৱা। মা নাই নহয়। মা আকৌ ক'লৈ গ'ল? মামাহঁতৰ ঘৰলৈ গৈছে। কিয় গৈছে? মামী বাথৰুমত পৰিলে, এতিয়া হস্পিটেলত আছে, তাকে খবৰ ল'বলৈ গৈছে। অঁ হয় নেকি? আৰু মা কেইদিনমান তাতে থাকিব বোলে। অঁ ঠিক আছে দিয়া তেনেহ'লে, মই এতিয়া যাওঁ। হেল্ল'। অঁ ছাৰ, আপুনি আহক, ঘৰত এতিয়া কোনো নাই। অঁ ঠিক আছে দিয়ক। হেল্ল' মা, এই আমাৰ অফিচ এতিয়াহে ছুটি হ'ল, মই গৈ আছোঁ ৰ'বা। কি মা, তুমি আহিলাই নেকি? ৰ'বা মই গৈ আছোঁ ৰ'বা। অঁ ঠিক আছে দিয়া মা, মই গৈ আছোঁ। এইমাত্ৰ অফিচ ছুটি হৈছে, মই যাব ওলাইছিলোঁৱে বাৰু। ঠিক আছে দিয়া মা, মই গৈ আছোঁ। অঁ। মা, মামীয়ে পিছে এতিয়া অলপ ভাল পাইছেনে? মই যাম বুলি এইকেইদিন সময়ে পোৱা নাই, সেইকাৰণে যোৱাই নহ'ল নহয়। অলপ কম পাইছে, পিছত কেতিয়াবা যাবা দে বাবা। নিকিতা, নিকিতা, দৰ্জাখন খোলাচোন। নিকিতা, নিকিতা, দৰ্জাখন খোলাচোন তুমি। নিকিতা, নিকিতা।
এতিয়া কি হ'ব আমাৰ? নিকিতা দৰ্জাখন খোলাচোন। মোক কিয় সুধিছা? তুমি মোক মাতিছিলা? যিটো বুজিছোঁ আজি তোমাৰ কাৰণে মই ফাঁচিব লাগিব। চেছ, আজি মই ফাঁচিলোঁ। এইফালে আহা। ইমান দেৰি কিয় হৈছে তোমাৰ দৰ্জাখন খোলোতে? শুই আছিলোঁ মই। শুই আছিলা নেকি? মা আহা। মা মই মুখখন ধুই আহোঁ ৰ'বাচোন, ইমান গৰম লাগিছে। ঐ কোন তই? ছাৰ আপুনি? মোৰ গাত একো ভুল নাই। নিশিতাই মাতি আনিছিলা? মানে কি ক'ব বিচাৰিছে? নিশিতাই মাতি আনিছে। মোৰ গাত একো ভুল নাই। আহকচোন পিছে তাইকে সোধোঁ, মই নথকা অৱস্থাত আপোনাক কিয় মাতি আনিছিল? ইয়াত ৰ নিকিতা, ইফালে আহা, ইফালে আহা, ওচৰলৈ আহা তুমি। বোৱাৰী এইবোৰ মই কি দেখিছোঁ? বোৱাৰী তোমাৰ যে এনেকুৱা চৰিত্ৰ মই কেতিয়াও ভবা নাছিলোঁ। খুৰীদেউ, মোৰ গাত একো ভুল নাই। এহে মোক মাতি আনিছে। তুমি একদম মনে মনে থাকা বাবা। এখন তাল কেতিয়াও নাবাজে। ভুল তোমালোক দুয়োটাৰে আছে। বোৱাৰী, তোমাৰ এইবোৰ কাম কৰিবলৈ লাজ নালাগিল? তোমাক মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিছিলোঁ। এইবোৰ কৰাৰ আগতে আমাৰ ঘৰখনৰ সন্মানৰ কথা এবাৰ কিয় ভাবি নাচালা? বাবা, তুমি এতিয়াই পুলিচলৈ ফোন কৰা। ঠিক আছে মা, কৰি আছোঁ। প্লিজ 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 মোক ক্ষমা কৰি দিয়া। ক্ষমা? মনে মনে থকা তুমি, মুখেৰে এটা তো শব্দ নকৰিবা। আজি মোৰ নিজৰে লাজ লাগিছে তোমাক। শুনকচোন, ভাস্কৰ কিয়াৰ কোনটো? ছাৰ কিবা হৈছে নেকি? আপোনাক যিটো সুধিছোঁ সেইটো কওক। ছাৰ আহক।
ছাৰ এইটো ঘৰ আহক হয় ছাৰ ব'লক ডেকা কল্যাণী ক'ত ছাৰ আহি আছে ডেকা বলক বলক ছাৰ ডেকা হেডফোন খোলক